ইয়াতে আপুনি আহক চাই লওক কোনটো লাগে যি মন যায় আপোনাৰ চাই লওক লাজ নকৰিব কি খাব চাই লওক আপুনি কি খাব চাই লওক ৰসগোল্লা ৰসমলাই খাব না এইটো খাই লওক মই খাম এইটো মোৰ ইয়ালৈ আহক হা খাওক এটা মই ৰসমলাই খাইছোঁ মই খাই লওঁ এইটো এই তাতে চেণ্ডেল দোকান আছে তাত আহক তালৈকে যাওঁ এই আইতাক লগ পালোঁ চেণ্ডেলেৰো চাই দিওঁগৈ ইয়াতে দোকান আছে বোলে আজি ছানডে কাৰণে বন্ধ থাকে ন প্ৰায় দোকান বজাৰ সেইটো কাৰণে দিগদাৰ হয় চ' চাওঁচোন পাওঁ নে নাপাওঁ এইফালেদি আপুনি তিতাবৰ মৰিয়নি চিনামৰা চব যাব পাৰি যোৰহাটৰ মানে সেইটো ডাইৰেক্ট ষ্ট্ৰেইট ৰোড হয় আৰু এইফালে গড়মূৰ আছে JC ৰোড এইটো হয় আৰু এই আগতে আছে ট্ৰেইন ষ্টেচন ৰোডটো এইফালেদি ৰাইট টাৰ্ণ লৈছোঁ আৰু ইয়াতে আইতাই ক'লে চেণ্ডেলৰ দোকান নাইচোন ইয়াতে আইতা নাই কি কৰোঁ আগলৈ যাওঁ ব'লক পাই যাম আগলৈ যাওঁ পাই যাম নহ'লে এই বিশালত সোমাম দুটাই অঁ বিশালতে লৈ দিম ব'লক মই আছোঁ নহয় কেলৈ নিদিব আপুনি ভয় নকৰিব মই আছোঁ ব'লক মোৰ আইতা হয় কৈ দিম লৈ যাম আপোনাক দেই ইয়াতে দোকান নাপালোঁ এতিয়া আইতাক বিশাললৈ লৈ যাম বিশাল মাৰ্কেট এই ইয়াতে আছে অকণ আগতে সেইটো বিল্ডিং চ' আইতাই কৈছে যে মোক দিব জানো বুলি সোমাবলৈ আৰে চাওক এনেকুৱা মানুহৰ কিমান দিগদাৰ হয় কি এটা প্ৰশ্ন কৰিব লগা হৈছে তেওঁ তালৈ যাওঁ বুলি কোৱাৰ আগত বিশালত মোক সোমাব দিব জানো চ' চাই যাব এইটোৱে হৈছে বিশাল মেগামাৰ্ট আইতা আহি আছে সেইজনী আইতাই ভয় কৰিছে যে এওঁক সোমাব দিবনে নিদিয়ে বুলি চ' মই লগত আহিছোঁ যেতিয়া সোমোৱামেই আইতাক ইয়াত কোনে কি কয় চামচোন আহক আপুনি আহকচোন মই আছোঁ নহয় আহক আপুনি কেলৈ ভয় কৰিছে ব'লক আপুনি আহক ফাইনেলি আইতা আহিলে বিশালত আগত আহিছে নাই আপুনি ঘামি গৈছে যে ব'লক আইতা মই এতিয়া আইতাৰ কাৰণে বজাৰ কৰিম আমি আহক আইতা ইমানেই বেছি ভয় কৰিছে ন মই বুজি পোৱা নাই মানে তেওঁ কিয় ভয় কৰিছে তেনেকৈ আইতা মই ওপৰলৈ গুচি আহিলোঁ এইটো হৈছে জেন্টছৰ হয় মেন্সৰ মানে বাট
লেডিজৰ তলত হয় বোলে। আকৌ তললৈ আহিছোঁ এতিয়া। পূজা বজাৰ আজি আইতা হয়নে? ফাইনেলি ইমান বিচাৰি বিচাৰি পালোহি। ইয়াতে চেণ্ডেল টেণ্ডেল চব ইয়াতে পায়। সেইটো জোনত চব পাব চেণ্ডেল টেণ্ডেল। এতিয়া আইতাক ভাল চাই এযোৰ কিনি দিব লাগিব ইয়াতে। আইতা ইয়াতে আপুনি আহক, চাই লওক কোনটো লাগে, যি মন যায় আপোনাৰ চাই লওক, লাজ নকৰিব, কেনেকুৱা লাগে চাই লওক। আৰু এইফালেও আছে। এনেকুৱা কিনিব নি? চাই লওক, চাইজ পাই যাব বাৰু আপুনি। 6 নম্বৰ ন? এইটো কি নম্বৰ জানো? লগাই চাওক, লগাই চাওক, সেইযোৰ খুলি লগাই চাওক। হৈছেনে? ডাঙৰ হৈছে নি? হ'ব ন? সেইযোৰে ল'ব, অলপ ভাল এযোৰ ল'ব বাৰু। ধৰকচোন, ধৰক লৈ যদি আৰু চাই লওক, বেলেগ চাই লওক। এইযোৰ যদি ভাল পালে ভাল এযোৰ লৈ ল'ব। সেইযোৰে পচন্দ হৈছে নি আপোনাৰ? অঁ, কোনযোৰ আছিলে? এইযোৰ আৰু সেইবোৰ আছে আপুনি আহক চাওক। একো নহয়, আপুনি দামটো কেলৈ চিন্তা কৰিছে? আপুনি চাই লওক, লগাই চাওক। ডাঙৰ নহয়, অঁ ডাঙৰ হৈছে নি? লগাই চাওক, আপোনাৰ কাপোৰযোৰৰ লগত মিলি যাব ৰংটো। হৈছেনে? চাইজটো চাওক, জোখৰ হৈছে, সেইযোৰে ল'ব। আৰু চাই লওক, আপুনি পচন্দ কৰি লওক, পচন্দ হ'লে ল'ব। এই আগত চোৱাযোৰ, অঁ সেইযোৰকে লওক তেন্তে, সেইযোৰে লওক। অঁ আকৌ এবাৰ পিন্ধি চাই লওক। অঁ ক'ৰবাত যাব পাৰিব এইযোৰ পিন্ধি। অঁ এইযোৰ ভাল লাগিছে। অঁ আইতা এইযোৰ পচন্দ কৰিছে আইতাই। এইযোৰ হৈ গ'ল আপোনাৰ দেই। আইতা কেনেকুৱা লাগিলে সোমাই? এতিয়া গৰম লাগি যাব গাটো। বলক এতিয়া ব্লাউজ এটা কিনি দিম আপোনাক, বলক। চ' সেই আইতাগৰাকীক চেণ্ডেল আগতে সোমাইছে নাই ইয়াত? আগত সোমাই পাইছে নাই ইয়াত? অঁ মোৰ ভালেই লাগিলে বাৰু আপোনাৰ লগত আহি মেলি। এতিয়া এইফালে ক'ৰবাত পাই যাম দোকান, তাতে ব্লাউজ এটা কিনি দিম আপোনাক। এইকণত থাকিব লাগে, আহক। আইতাক চেণ্ডেল কিনি দিলোঁ এযোৰ, মানে সেইটো একো ডাঙৰ বস্তু নহয়, কিন্তু সেই আইতাগৰাকীক মই এইটো আমেজ দিছোঁ আজি শ্বপিং মলত সোমাই কেনে। সেইটোৱে মোৰ বহুত বেছি ভাল লাগিছে মানে।
যিটো মই আজিলৈকে পোৱা নাই এনেকৈ মলত সোমাই বা ৰেষ্টুৰেণ্ট ক'ৰবাত সোমাই মেলি এইটো আমি পোৱা নাই মানে, যিটো আজি আইতাৰ লগত পাইছোঁ। যদিও আইতাই ভয় কৰিছে মানে, তেওঁক মই লৈ গৈছোঁ। ব'লক, আপুনিতো এইফালেদি ঘূৰিবই এপাক চাগে, হয় নাই? এই দোকানত মই যে মিঠাই খালোঁ। অঁ মোক খুচুৰাকেইটাও তাহাঁত দোকানত দি দিলোঁ নহয়। তাৰপিছতে হেৰি হ'ল, আজিতো দেওবাৰ, চব বন্ধ, টাউন পাবগৈ একদম মেইন টাউন পাবগৈ। তাকেহে আপুনি কাম এটা কৰক, অঁ আপোনাক মই বেলেগ এদিন কিনি দিম তেন্তে, আজি যদি কাম আছে। এতিয়া মোক খুচুৰা নাই মানে, অকল এইটোৱে আছে, এইটোকে ৰাখিবনে? তোমালৈ নাই নহয়, তোমাক লাগিব নহয়। আৰে মোৰ আছে পইচা, কিন্তু খুচুৰা নাই, সেইটোৱে আছেগৈ। মই চোলাটো কিনি ল'ম হে। অঁ ঠিক আছে, হ'ব। কিমান পৰিব? এইটো বাদ দিয়ক বাৰু, এইটো একো নাই এইটো। অঁ ভাল লাগিলে দেই। অঁ থেংক ইউ, কেতিয়াবা লগ পাম। অঁ ভালে থাকক, হ'ব দিয়ক। অঁ ঠিক আছে বাৰু, মই আকৌ কেতিয়াবা লগ পালে মানে, অঁ ঠিক আছে। অঁ ঠিক আছে। চ' ফ্ৰেণ্ডছ, আজি সেই আইতাগৰাকীক আইতাগৰাকীক মই চাই আছিলোঁ। তেওঁ সেই সীমা হোটেলত মানে যিখিনি মানুহে এনেকৈ মিঠাই কিনিব আহে, কাষ্টমাৰখিনিক মানে এনেকৈ হাত পাতি থকা মই দূৰৰ পৰা ন'টিছ কৰি আছিলোঁ। চ' তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক মিঠাই খোৱালোঁ একেলগে আমি আইতাৰ লগত। আৰু তাৰপৰা আইতাৰ চেণ্ডেলযোৰ চালোঁ, চেণ্ডেলযোৰ চাই মোৰ অকণ বেয়া লাগিলে, সেইকাৰণে এওঁক ক'লোঁ যে মই আপোনাক চেণ্ডেল এযোৰ কিনি দিম। বাট আজি ছানডে কাৰণে গোটেই দোকান বন্ধ থাকে, এইবোৰো দোকানেই আছিলে, বাট আজি বন্ধ থাকে ছানডে কাৰণে। চ' আইতাই কি হ'ল, দোকান নোপোৱাৰ কাৰণে এওঁক মই লৈ গ'লোঁ বিশাল মাৰ্কেট। আৰু আইতাই কি হ'ল, বিশাল বুলি কওঁতে আইতাই কি কৰিছে, আইতাই ভয় কৰিছে খুব মানে, যে বিশাললৈ মোক সোমাব দিব জানো মানুহে, তাত থকা মানুহে কিবা কিবি মানে। তাৰপিছত মই জোৰ কৰি আইতাক মই বিশাললৈ লৈ গ'লোঁ আৰু চেণ্ডেল এযোৰ কিনি দিলোঁ তাতে। আৰু কিবা কিনিব নেকি সুধিছিলোঁ, নালাগে বুলি ক'লে। আৰু ব্লাউজ এটা কিনি দিম বুলি ক'লোঁ, তাত নাপালোঁ, সেইকাৰণে বাহিৰলৈ আহিছিলোঁ। বাট আইতাই ক'লে যে আজি নালাগে আৰু তেওঁৰ কাম আছে বোলে এইফালে। চ' পইচাও মোৰ চেঞ্জ নাছিলে, অলৰেডি ATM ইয়াতে ওচৰত নাপালোঁ, সেইকাৰণে মই পইচা উলিয়াব পাহৰি গ'লোঁ আৰু আইতাক যিটো আছিলে সেইটো দিলোঁ। তাৰপৰা আকৌ কেতিয়াবা যদি লগ পাওঁ দেন মই তেওঁক কিবা এটা কিনি দিব লাগিব। চ' আজিৰ ভিডিঅ'টো সিমানেই। বেলেগ যিয়েই নাভাবক আপোনালোকে, মোৰ এটা কথাই ভাল লাগিলে যে এনেকুৱা মানুহ, ফুটপাথৰ মানুহ এগৰাকীক মই নি মলত সোমোৱাই দিলোঁ বিশালত। সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ হয়, যে এনেকৈ ফুটপাথৰ মানুহ এগৰাকীক এনেকৈ নি শ্বপিং কৰি দিব পৰাটো মোৰ কাৰণে বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ হয়, যিটো মই প্ৰকাশ কৰিব নোৱাৰোঁ মানে। চ' আজিৰ ভিডিঅ'টো সিমানেই। যদি ভাল পালে লাইক কৰক, কমেণ্ট কৰক, লগতে মোৰ চেনেলত যদি আপুনি নতুন হয় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখক, যাতে মই লৈ অহা এনেধৰণৰ হেল্পিং ব্লগবিলাক আপোনালোকে আগতীয়াকৈ পায়। চ' থেংক ইউ, জয় আই অসম।